খোৱা নাই এতিয়ালৈকে ঐ উঠিছনে নাই তই চাচোন বেলি আহি দুপৰ পালে এতিয়ালৈকে উঠা নাই উঠিছনে তই উঠিবিনে মই তোৰ গাত পানী ঢালিম উঠ উঠ কি হলো চাচোন কাৰ ঘৰৰ ল'ৰা এতিয়ালৈকে শুই আছে উঠ 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 ৰবা না উঠিছনে ৰ মই পানী আনো ৰ কি হল ইমান ধুনীয়া সপোন দেখি আছিলো মেঘালী মেঘালী ঐ কোন মেঘালী মেঘালী কোন মেঘালী তুমি মেঘালী শুনিছা মই মেঘালী কোৱা নাই নহয় কথা চাদাৰ তই মেঘালী কোৱা নাই মাত্ৰ নাই মই মেঘালী কোৱা নাই কোন মেঘালী তুমি মেঘালী শুনিছা নেকি নাই মই মেঘালী কোৱা নাই মইতো মেঘালী শুনিছো হেই মা মই মেঘালয়ৰ প্ৰাকৃতিক সৌন্দৰ্যত বিলীন হৈ থকাৰে কথা কৈছিলো হ'ব মোৰ চব জনা আছে আহা তোৰ সপোন দেখোতেই যাব দিন মা ও মা কি হ'ল কিয় ইমান কৈ তেটো ফালি চিঞৰি আছ তই কলগেট ক'ত চাও ওলাব নহয় এইটো টিপিলে অকণমান আৰে নতুন এটাটো আনিব পাৰা আজি বোপাই এইটোৰে খোচোন ই নতুন লাগে কি যে হ'ব চাও ব্ৰাছ পাতি আৰে আহা চিঞৰি নাথাকিবি মোৰ ভিতৰত কাম আছে তোৰ লগত লাগি থাকিলে সময়খিনি নাযায় নহয় মোৰ তোমালোকৰ আৰু মা ও মা চাহ ক'ত কৈছো ৰ তোৰ লগত কি হ'ব খা এয়া কি কাটা বিস্কুট লাল চাহ আৰে চাহৰ গাখীৰখিনি ক'ত গ'ল আজি গাখীৰ শেষ হ'ল নহয় বোপাই আজি এনেকৈয়ে খাচোন একো নহয় দে খা আৰে চেনি ক'ত চাহত আজি বোপাই চেনিও শেষ হ'ল কি চেনিও শেষ হ'ল গাখীৰো নাই খং নকৰিবিচোন আমি মিডিল ক্লাছ ফেমিলিৰ মানুহ আমি এনেকৈ চলিব লাগিব দে সেনেকৈ খা একো নহয় দে খা মা মোৰ দেৰি হৈছে ভাত ক'ত ৰ আনিছো ৰ আজি তোৰ ভাল লগা বস্তুবিধ বনাইছো দে খা থেংক ইউ মা ভাত হৈছেনে আজি ৰ গৈছো কি আনিছা আজি ইমান চিঞৰি থাকে খা ভাত খা ওহো দালি আৰু আলু খে না মা ভাত আনিছো ৰ আজিও তই ভাল পোৱা খাদ্যই বনাইছো দে কি সদায় আৰে হয় মই আলু খানা আৰু দালি ভাল পাওঁ কিন্তু সদায় এইবোৰে খাই থাকিম নে একো নহয় দেচোন আজি এই তেনেকৈ খা আৰে কেতিয়াবাতো তুমি মাংস অলপ বনোৱা সদায় এনেকৈ কেনেকৈ খাই থাকিম আমি মিডিল ক্লাছ ফেমিলি আৰে জানো মিডিল ক্লাছ ফেমিলি হয় কিন্তু সদায় এইবোৰ খাই থাকিব নোৱাৰি নহয় কাইলৈকে মই তোক মাংস বনাই খুৱাম দে কথা দিছো একদম কথা দিছো আজি লাগিব দিম খা আজি খা এনেকে খা আজি লাষ্ট কিন্তু কৈ দিলো কালি মই তোক মাংস বনাই খুৱাম খা মা ভাত হৈছেনে আজি চাগে মাই কিবা বিশেষ বনাইছে কালি মাংস বনাম বুলি কৈছিল নহয় মাংস বনাইছে চাগে আহা কি ধুনীয়া গন্ধ ওলাইছে আজি মাংস খাব পাম মানে মা হৈছেনে নাই কৈছো ৰ আহিছে ল'ৰাটোৰ লগত মোৰ যে কি হ'ব আহা কি ধুনীয়া গোন্ধ ওলাইছে মাংস বনাইছা না খা এয়া কি হাৰা নোহোৱা মাংস একো কি হাৰা নোহোৱা মাংস আমি মিডিল ক্লাছ ফেমিলি অকণমানটো এডজাষ্ট কৰি চলিব লাগিব দেচোন আৰে কি কোৱা তুমি
তেনেহ'লে পুৱাৰ পৰা যে মাংসৰ যে গন্ধ ওলাইছিল কৈ কেনেকৈ ওলাইছিল ৰ এইটো এভৰিডে চিকেন মছলা আৰে চয়াবিনৰ আঞ্জা তুমি এৰি দিছা একো নহয় দে আমি মিডিল ক্লাছ ফেমিলি নহয় বাবা আমি এনেকৈ এডজাষ্ট কৰি চলি যাব লাগিব কি যে হ'ব ঐ তই কাক সুধিব বেছিটা লৈছ মই পেঞ্চিল লোৱাতে তোক আৰু কিয় সুধিব লাগে আৰে মোৰ পেঞ্চিল হয় মোৰ কাম থাকেতো তই কাক সুধি লৈছ পেঞ্চিলডাল লোৱাতে আৰু কাক সুধিব লাগে তই কাক সুধি ল'বি তই কিয় লৈছা মোৰ পেঞ্চিলডাল হেল্ল' কাক সুধি লৈছ কি হৈছে তহঁতৰ কিয় এনেকৈ কুকুৰ মেকুৰীৰ দৰে লাগি আছ ইমান বদমাছ হৈছে দুইটা চব ইফালে কি হৈছে কচোন কি আৰে সি মোৰ পেঞ্চিলডাল মোৰ উদা হৈ লৈছে মোকোতো লাগে না চাচোন মোৰ পেঞ্চিলডাল গৈছে তাতে মোৰ দাদাৰ পেঞ্চিলডাল নিছো তাতে ইমান কিয়নো হ'ল আৰে মোক লাগে মা প্ৰজেক্টৰ বাবে ৰহ ইমান হাল্লা নকৰিবি মই তহঁতক চলুচন দি আছো আৰে হা কি মানে চাই থাকচোন কি হ'ল আহা কি কৰি আছা এইবোৰ একদম চুপ থাক একদম চুপ এই কুকুৰ মেকুৰীৰ দৰে যুঁজি থাকিব ল দিও দুইটা হাল্লা নকৰিবি তই এইডাল এৰিলি আৰু তই সেইডাল লৈ যা হৈছে গণ্ডগোল নকৰিবি এনে ইমান গৰম মোৰ চুৰ নষ্ট কৰি দিয়ে এইবাৰ দিম ভালকে দিম তোকো একো নাই মিডিল ক্লাছ ফেমিলি ঘৰত জন্ম লৈছে নহয় তোৰ কাৰণে কাজিয়া লাগি মোৰ পেঞ্চিলডাল গ'ল আৰু জন্ম হ'ল মিডিল ক্লাছ ফেমিলি ঘৰত মা হা পূজা আহিল নহয় পিছে এইবাৰ মোক কি দিম বুলি ভাবিছ কিয় দেউতাৰ সৰুকালৰ কাপোৰবোৰ আছেই দেখোন সেইবোৰকে পিন্ধিবি আকৌ এইবাৰ মোক কি দিবা পূজা তোমাক তুমি ন দাদাৰ সৰুকালৰ কাপোৰবোৰ আছে নহয় সেইবোৰকে পিন্ধিবা আকৌ কিনো মা প্ৰত্যেক বছৰে যে দাদাৰে পুৰণ কাপোৰবোৰ পিন্ধিবলৈ দিয়া এটা পোষ্টাৰ তই মিডিল ক্লাছ ফেমিলি জন্ম দিছে মিডিল ক্লাছ ফেমিলিত জন্ম হোৱাটোৱে ভুল কি যে হ'ব মা মোৰ টিউচন যাব দেৰি হৈছে ভাল টি-চাৰ্ট এটা দিছো উলিয়াই মা ৰ গৈছো ল থেংক ইউ মা আজি হিমাংশু বাৰ্থডে আছে নহয় টি-চাৰ্ট এটা দে অংকল মা কি যে হ'ব নহয় ল'ৰাটোৰ লগত ল আজিও এইটো দে হ'ব দে মা আজি বোলে অনৰ পৰা আয়াক ঢুকাই থাকিল খবৰ এটা ল'ব যাব লাগিছিল নহয় মা টি-চাৰ্ট এটা দে এই ল'ৰাটোৱে মানে মোক পাগল কৰিহে এৰিব ল আৰে আজিও এইটো আৰে মানুহ মৰিছে বগা টি-চাৰ্ট এটাতো দে আমাৰ মানে জীৱনটো কেনেকুৱা আৰে ইয়াৰ মিডিল ক্লাছ ফেমিলি জন্ম হোৱাটোৱে ভুল মানে জন্মৰ পৰা মৰালৈ এটাই টি-চাৰ্ট টিউচনতো এইটো বিয়া হবাতো এইটো কোনোবা মৰিলো এইটো ঠিকঠাক এই জীৱন বাবা যাচোন অকণমান বজাৰৰ পৰা এইখন লিষ্ট এইখন মোনা আৰু এইটো পইচা আৰু মোৰ কমিশ্যন ইয়াৰে ৰোৱাখিনি তই কমিশ্যন কৰি লৈ ল'বি আৰু যা মজা ইয়া মই আগতে নিলে যা দাদা দালি দিব মানে 1 কিলোমান বাকী আলু দিব আধা কিলো আৰু এনেকৈ চেনি দিয়ক আধা কিলো ইডলি দিয়ক চুলিয়ে কিমান হ'ল মাৰ পৰা আৰু এটা 5 টকা লৈ আজি এইটো দি মমোৱে খাব লাগিব আবেলি
ইহঁতও গ'ল ছাৰ মে আই কাম ইন Oh, come. Sit. ছাৰ নমস্কাৰ ছাৰ মই মানে আপোনালোকৰ খালী হোৱা পষ্ট এটাত এপ্লাই কৰিছিলোঁ আৰু আজি মোক ছাৰ মাতি পঠিওৱা হৈছিল ইয়ালৈ কৈছিল তোমাৰ কথা নকেনে ছাৰ মোৰ ডকুমেণ্টছখিনি চাবচোন হ'ব তোমাৰ টেলেণ্ট আছে কাৰণে তোমাক ইয়ালৈ মাতি পঠিওৱা হৈছে তেনেহ'লে ছাৰ মই কেতিয়ালৈ জইন কৰোঁ জইন কৰাৰ আগত তুমি তাত 10,000 টকা এটা জমা কৰি দিবা কিন্তু মইতো ছাৰ মেৰিটত পাইছিলোঁ তেনেহ'লে পইচাটো কিহৰ তোমাতকৈ বেছি মেৰিট পোৱা ল'ৰা ছোৱালীও মোৰ কণ্টেক্টত আছে চোৱা নিচান আজিকালি নম্বৰেৰে একো নহয় চব টকাৰ খেল প্লিজ ছাৰ এনেকুৱা নকৰিব ছাৰ বৰ্তমান মোৰ হাতত এটকাও নাই কিন্তু ছাৰ মোক এই জবটো বহুত প্ৰয়োজন আছে ছাৰ প্লিজ ছাৰ মাৰ গাটো বহুত বেয়া মোক ছাৰ ইমাৰ্জেঞ্চি ছাৰ জব এটা বহুত প্ৰয়োজন ছাৰ প্লিজ ছাৰ এনেকুৱা নকৰিব এই ক্ষেত্ৰত মই তোমাক একো সহায় কৰিব নোৱাৰিম নিচান ছাৰ প্লিজ তুমি যাব পাৰা ছাৰ গেট আউট মা মা তোমাৰ কি হৈছে মা 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 হেল্ল' দাদা হেল্ল' দাদা অঁ মাৰ গাটো বহুত বেয়া কি দাদা সোনকালতে আছোন মাৰ কিবা হৈছে দে মই যাইছোঁ দে দে নাই মা তোমাৰ একো নহয় মা মা তোমাৰ কি হৈছে মা মা তোমাৰ একো নহয় আৰে কি কৈছ মা আৰে এইবোৰ কথা কি কৈছ মা আৰে মা তোমাৰ একো নহয় মা তোমাৰ একো নহয় মা ডক্টৰ মাতি আনো মা দাদা ডক্টৰ মাতি আন মা ডক্টৰ মাতি মা তোমাৰ একো নহয় মা মানস মানে মোক অলপ পইচাৰ প্ৰয়োজন হৈছে আছে নেকি কি নাই এই নহয় মানে হেৰি মাৰ অলপ গাটো বেয়া হেল্ল' ৰাজদীপ হেৰি অলপ পইচা হ'ব নেকি মানে ইমাৰ্জেঞ্চি আছিল এই নহয় মানে মাৰ একদম গাটো একদম বেয়া ডক্টৰ তাত নিয়া আছে নাই নেকি হেল্ল' কুলদীপ প্লিজ মোক ইমাৰ্জেঞ্চি পইচা লাগে প্লিজ 10,000 হ'লেও প্লিজ হ'ব নেকি নাই নহয় মানে তোমাৰ গাটো একদম বেয়া আছিল নাই মানস পইচা হ'ব নেকি পইচা বৰ্তমান মোৰ তাত নাই কি নাই দাদা কি হৈছে তোমাৰ গাটো একদম বেয়া মোক অলপ পইচা পাব লাগে হেল্ল' হেল্ল' দাদা মই যাইছোঁ দে মই আৰু আহি লাভ নাই দাদা মা আৰু আমাৰ মাজত নাই কি মা আমাক এৰি থৈ গুচি গ'ল নকবি নকয়
নিশান হেল্ল' ক'ত আছ সকলো শেষ হৈ গ'ল কি কি কৈছ কি সকলো শেষ হৈ গ'ল মা মা আৰু আমাৰ মাজত না আৰে ৰচোন কি বল কি আছ এইবোৰ তই ঠিকে শুনিছ হেল্ল' হেল্ল' নিশান মই এদিন ডাঙৰ মানুহ হ'ম আৰু মই মাক কেতিয়াও কান্দিব নিদিম মা আজি মই ফাৰ্ষ্ট প্ৰাইজ পাইছোঁ আইও মোৰ ফোনটো তুমি সদায় এনেদৰে আগুৱাই যাবা দেই